নমস্কাৰ সকলোকে আজি আকৌ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে জনাবচোন কোনোবাই বাৰু মেখেলা চাদৰ পিন্ধি বেয়া পায় নেকি এইটো আৰু কিবা প্ৰশ্নই হ'লনে নহয় জানো সকলোৱে আমাৰ মৰমৰ সাজপাৰযোৰৰ প্ৰতি দুৰ্বলতা আছে সকলোৱে পিন্ধিব বিচাৰে যে সুবিধা পালে আমি চাদৰ মেখেলাযোৰ পিন্ধিবলৈ মানে চেষ্টা কৰোঁ কিন্তু ইয়াতে এটা প্ৰব্লেম হয় যে সকলোৱে সুন্দৰভাৱে মেখেলা চাদৰযোৰ পিন্ধিব নাজানে গতিকে বেলেগৰ ওপৰত ভৰসা কৰিবলগীয়া হয় আৰু বেলেগৰ ওপৰত ভৰসা কৰি যেতিয়া মেখেলা চাদৰ পৰিধান কৰা হয় তেতিয়া আমি কেতিয়াও কমফৰ্ট ফিল কৰিব নোৱাৰোঁ গতিকে মই অতি সহজ পদ্ধতিৰে আচলতে মইনো কেনেকৈ মেখেলা চাদৰটো কোনটো প্ৰণালীৰে পৰিধান কৰোঁ তাকে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আকাৰে লৈ আহিছোঁ যদিহে ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু মোৰ ইয়াত কিবা ভুলো হ'ব পাৰে তেতিয়াও আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নমস্কাৰ এই ধৰণে প্ৰথমতে ইয়াত আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল যে কাপোৰযোৰত মিলাই পিনে আপোনালোকে একেটো ৰঙৰ পেটিকোটটো পিন্ধিব লাগিব তাৰপাছত এই ধৰণে মেখেলাখন যদি বেছি বহল হয় তেতিয়াহ'লে 3টা জাপ আৰু যদি আপোনাৰ জোখৰ মতে হয় তেতিয়া 2টা জাপ এই ধৰণে মিলাই ল'ব আৰু মাজৰ কিটা অলপ ওপৰলৈ টানি পিনে এনেধৰণে গুজি ল'ব মেখেলাখন এই ধৰণে গুজি ল'লেই হ'ব মোৰ চেহেৰাটোলৈ মন নকৰিব মই বহুত ক্ষীণ হয় এই ধৰণে মিলাই পিনে আপোনালোকে এনেধৰণে জাপটোত ভিতৰৰ ফালে পিন এটা মাৰি ল'ব পিনটো আচলতে অপচনেল হয় যদিহে বেছি শকত মানুহ হয় তেতিয়াহ'লে পিনটো নেমাৰিলেও হয় মানে পিনটো শকত মানুহে মাৰিলে ফাটি যোৱাৰ চান্স থাকে মেখেলাখন আৰু এই ধৰণে আপোনালোকে চাদৰখন জাপ দিব লাগিব কিছুমানে বিচনাত থৈও জাপ দিয়ে কিন্তু মই এই ধৰণে জাপ দিওঁ গতিকে মই এইটো মোৰ যিটো প্ৰণালী মই সেইটোহে আপোনালোকক দেখাইছোঁ এই ধৰণে মিলাই ল'ব জাপকেইটা আচলতে সকলোৱে নিজৰ সুবিধা মতে এইটো সুবিধা কৰি লয় মই এই ধৰণে ভাল পাওঁ যিহেতুকে এই ধৰণে কৰিছোঁ এনেধৰণে মিলাই প্ৰথমতে পিন এডাল মাৰি ল'ব মোৰ প্ৰণালীটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব দেই আৰু এনেধৰণে আপোনালোকে কান্ধত আঁচলটো থৈ এনেধৰণে মিলাই ল'ব এনেধৰণে এটা এটাকৈ সমান হৈছেনে নাই হোৱা তেনেধৰণে মিলাই আকৌ এটা পিন মাৰি ল'ব আৰু ইয়াতে এটা মন কৰিবলগীয়া কথা যে পিছফালে যাতে চাদৰখন যদি মিলি নাথাকে তেতিয়া দেখিবলৈ বেয়া লাগে এয়া চাওক মোক খুব সুন্দৰভাৱে মোৰ চাদৰখন মিলি গ'ল এয়া আচলতে এইটো একেবাৰে সহজ প্ৰণালী হয় 2-3 বাৰ আপোনালোকে যদি প্ৰেক্টিছ কৰে তেতিয়াহ'লে অট'মেটিকলি আপোনালোকৰ মানে আঙুলিত আহি যায় আৰু মাৰ্জিতভাৱে যদি আমাৰ অসমীয়া সাজপাৰযোৰ পিন্ধা হয় তেতিয়াহ'লে প্ৰত্যেকজনী বোৱাৰীয়ে হওক বা গাভৰুৱে হওক দেখিবলৈ খুব ধুনীয়া লাগে এই ধৰণে পিছফালে আপুনি চাই ল'ব যাতে গোৰোহাটোত নপৰেগৈ আঁচলটো গোৰোহাটোত পৰিলে হয়তো খোজকাঢ়োতে অলপ অসুবিধা হয় তেনেদৰে মিলাই ল'ব এই ধৰণে গোটেইকেইটা জাপ ধুনীয়াকৈ উলিয়াই ল'ব এনেধৰণে আৰু ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে আপোনালোকে এই আঁচলটো আচলতে কেনেধৰণে আপোনালোকে জাপটো দিব এইটো আটাইতকৈ খোকোজা লগা বেমাৰ সকলোৱে এইটো কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰশীল এই ধৰণে আপোনালোকে কাষডোখৰ সুমুৱাই ল'ব প্ৰথমতে তাৰপাছত এনেধৰণে এটা জাপ দিব তাৰ ওপৰত আকৌ এটা জাপ দি দিব এনেধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে তাৰপাছত
নিজৰ সুবিধামতে গুজি ল'ব। আৰু সেই জাপ দুটা যে আমি দিছোঁ সেই দুটাৰ সোঁ মাজত আমি এটা পিন মাৰি দিম। পিনটো কিন্তু আমি মেখেলাখনৰ সৈতে নামাৰোঁ, মাত্ৰ সেই জাপটোতে মাৰিম। মেখেলাখনৰ সৈতে মাৰিলে আমাৰ খোজ কঢ়াত অসুবিধা হ'ব আৰু যিডোখৰত পিং মৰা হয় সেইডোখৰ মানে পিংটো মৰাৰ হেজে হেজে যিটো এইটো বাট হৈ যায় বা ফাটি যোৱাৰ চান্স থাকে, বেয়া হৈ যায় মানে। এই ধৰণে চাদৰখন মিলি পৰিছে আচলতে। আৰু আমি যিহেতুকে বোৱাৰী, গতিকে চাদৰৰ জাপটো বৰ বেছি সৰুকৈ ল'লে বেয়া লাগে। গতিকে মই যিটো চাইজত দিছোঁ সেইটো একেবাৰে মিডিয়াম চাইজ। এই চাইজটোত ল'লে খুব ভাল লাগে। আৰু ব্লাউজত যিটো আঁচলৰ পিংটো মাৰিব সেইটো অলপ পাছলৈ মাৰিলে মানে বেছি ভাল হয়, সুবিধাজনক হয়। আৰু এতিয়া সেই যিডোখৰ বুকুৰ যিডোখৰ মানে ৰাখি আছে সেইডোখৰৰ ভিতৰ পিনে থকা দুটা কোচত আমি এনেধৰণে পিন মাৰি ল'ম যাতে আমাৰ সেই ছাইডৰ চাদৰখন তললৈ খহি খহি নাহে। তেতিয়া আৰু আমি এই পিছলৈ পিনটো নামাৰিলেও হয়। এনেধৰণে মাৰ্জিতভাৱে খুব আতপিত লগাই আটোমটোকাৰি গৈ পিন্ধিব পাৰি। কেনেকুৱা লাগিছে বাৰু দেখাত কমেণ্টত জনাবচোন। এয়াই মোৰ সহজ প্ৰণালী। যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব। আৰু মোৰ প্ৰণালীটো শুদ্ধ নহ'বও পাৰে, আপোনালোকেনো কেনেকৈ